ভাতৃ ও রইনাথা এইবাৰ যুধিষ্ঠিৰ আৰু ভীমসেন বহুদিন যোৱাৰ পাছত সমেশ্বৰ পৰ্বতত গৈ আৰু সেই সমেশ্বৰ পৰ্বতৰ মাজে মাজে বহুদিন ধৰি যুধিষ্ঠিৰ আৰু ভীমসেন অতিক্ৰম কৰি গৈ আছে। এটা চাওক গাইজ, বৰ দুখৰ কথা। ও জীয়াই থাকিলি দুই ভাই নাজানো কাৰ কিবা হয় ও গিৰি পথে পথে যাই পৰ্বত সমেশ্বৰ নাজানিলা বৃকুধৰ ভীমৰ গাতে বৰ্ষপতি নাই মই বৰ দুৰ্বল হৈ পৰিলো দাদা। মই যে আজি অকলো আগবাঢ়িব পৰা নাই। মোৰ বাৰু কি হৈছে? মোক অকলে এৰি থৈ নাযাবানে দাদা? মোক অকলে এৰি থৈ নাযাবানে দাদা? শক্তি নাই শৰীৰত যাব নোৱাৰে ভৰি বিষত ও তথাপিতো পৰি পিছল খাই ভীমৰ ভৰি বাগৰি নাম বিনে গতি না